হেল্ল' গাইজ, আন এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মানে আপোনাৰ মোৰ ভিডিঅ'টো এইটো আজি ফাৰ্ষ্ট ব্লগ, মানে এইটো মোৰ প্ৰথম ব্লগ। যদি আপোনালোকে সহায় সহযোগিতা যদি কৰে, আগলৈ আগবাঢ়িব পাৰিম। আৰু যদি সহায় সহযোগিতা যদি নকৰে, আগবাঢ়িব নোৱাৰিম। আৰু মোৰ নাম হৈছে সোণমণি ঠাকুৰীয়া। মোৰ ঘৰ ঢিংচুমা গাঁৱত। আৰু মই যুগালী কাম কৰোঁ। আৰু আপোনাৰ মোৰ চেনেলত এইটো প্ৰথমটো ব্লগ। ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকে নিজৰ বুলি ভাবি অকণমান ক্ষমা কৰি দিব। আৰু যদি আগলৈকো যদি এনেকুৱা নতুন ভিডিঅ' পাবলৈ আপোনালোকে ইচ্ছা কৰে, তেন্তে হ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱেই, ইউটিউবত মই পইচা কামাবৰ কাৰণে মই অকণো অহা নাই। মানে মোৰ এটা চখ কি, ইউটিউবত মানুহবিলাকে যেইৰকম ভিডিঅ' বনাই থাকে, এইৰকম মোৰো বনাব ইচ্ছা যায়, মোৰো এনেকৈ আগবাঢ়িব ইচ্ছা যায়। গতিকে মই মানে আজি ব্লগটো বনাইছোঁ। গতিকে নমস্কাৰ। মোৰ নামটোতো মই ক'লোৱেই, মোৰ নাম শ্ৰী সোণমণি ঠাকুৰীয়া। আৰু মোৰ চেনেলটোৰ নাম সোণমণি আছাম 3। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু আগলৈকো এনেকুৱা নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আজি মানে মোৰ বিশেষ উদ্দেশ্য মোৰ সেইটোৱেই, যাতে গৰম লাগিছে, আজি খুব গৰম পৰিছে, সেইকাৰণে ভাবিছোঁ খালী গাই আছোঁ। আৰু মই হেৰিত বহি লৈছোঁ বাৰু, টুলত বহি লৈছোঁ। মানে টুলত বহিয়ে ভিডিঅ'টো বনাই আছোঁ। গতিকে মোৰ আজি এইটো ফাৰ্ষ্ট ব্লগ। আপোনালোকে যদি কাৰণ নতুন ব্লগ মই এইটো জীৱনত মোৰ প্ৰথমটো ব্লগ। গতিকে আপোনালোকে যদি সহায় সহযোগিতা যদি কৰে, তেন্তে হ'লে মই আগবাঢ়ি যাব পাৰিম। আৰু যদি সহায় সহযোগিতা নকৰে, তেনেহ'লে উপায়টো নাই। বেছি কথা নকওঁ, শেষত আকৌ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে মই এনেকুৱা নতুন ভিডিঅ' যাতে আপোনালোকে পায়, যাতে মই আগুৱাই যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ সদায় যদি মোৰ লগত থাকে, তেতিয়া নিশ্চয় মই আগুৱাই যাব পাৰিম। আজিলৈ মোৰ ভিডিঅ'টো সিমানেই। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো চাইনো ক'ত ভাল পাব, প্ৰথম ভিডিঅ' দিছোঁ, কাৰণ মুখখনটো আপোনালোকে প্ৰথম থপৰা দেখা পাইছে। আৰু ভাবিছে ইয়াক চিনি জানি নাপাওঁ, ভিডিঅ' বনাইছে, আপোনালোকে ক'ত চাগে ছাবস্ক্ৰাইব কৰিব চাগে, প্ৰথম থপৰা দেখা পাইছে। বেছি কথা নকওঁ, আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো মোৰ। আজিলৈ ভিডিঅ'টো ইমানেই। জয় আই অসম।